আমি আজি আহিছোঁ টিহুলৈ আৰু আজি টিহুত চলিব ৰাৱণ বধ আৰু লগতে ডিজে আৰু ৰাস্তাতে হাতীটো দেখা পালোঁ। দেখা পাই বহুত দিনৰ মূৰত বহুতে বেছি ভাল লাগিল আৰু আমিও এনেকৈ ভিৰৰ মাজে মাজে আমি ভিতৰলৈ সোমাই আহিলোঁ। দেখিছেনে ইমান মানুহ। আহক আজি ৰাৱণ বধ চাওঁ। যদি আপোনালোকেও যদি এই ৰাৱণ বধ চাব বিচাৰে তেতিয়াহ'লে আহিব পাৰে টিহুলৈ। টিহু মেইন টাউনতে হয় আৰু যিদিনাখন দেৱী বিসৰ্জন কৰা হয় সেইদিনাখন গধূলিয়ে আপোনাৰ ইয়াতে ডিজে আৰু লগতে ৰাৱণ বধৰ এই প্ৰগ্ৰেমটো কৰা হয়। আপোনালোকে যদি আশে পাশে আছে তেতিয়াহ'লে অহা বছৰ এবাৰ আহি কিনে চাব। ইয়াতে বহুত লাখ লাখ মানুহ হয় আৰু আহিলে অলপ সোনকালে আহিব, কাৰণ 3:30মান বজাৰ পৰা ইয়াতে প্ৰগ্ৰেমটো চলে। দেৱী বিসৰ্জনৰ পৰা গোটেইখিনি আপোনাৰ ইয়াতে প্ৰগ্ৰেমখিনি চলে। আপোনালোকে আহি কিনে বহুতেই বেছি ভাল পাব। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ কাৰণে টাটা, বাই বাই।